हेलो गाइज চাকৰি কাৰণে মই গোটে গাঁৱৰ মানুহক নজনোৱাকে এক্সাম দিব আহিছিলো কিন্তু আহি দেখিলো গোটে গাঁৱৰ মানুহে উঠি আহি গল এক্সাম দিব ইভেন শৰ্মাৰ লৰাও ঘৰত বেকাৰ এতিয়া হিও আহিছে এক্সাম দিব আহিছে ফৰচুনাৰত আহিছে ডি গ্ৰেডৰ এক্সাম দিব ওয়াহ ওয়াহ পৰিস্থিতিটো খুব ভয়ংকৰ अबे साले আৰু শৰ্মাৰ লৰা চাকৰিৰ কাৰণে এক্সাম দিব আহিছে একো ডাঙৰ কথা নহয় আপোনালোকে ভয় খাব নালাগে কাৰণ শিওর তাৰ দেউতাও মোৰ দেউতাৰ নিচিনা বুজাইছে যে চাকৰি হয় চাকৰিৰ পৰা আৰাম একো নাই So then ময়ো গলো এক্সাম দিব যাওঁতে সিকিউৰিটি গাৰ্ডে গেটত ধৰি বহি গল ইমান চেক কৰিছে যিমান মোৰ এক্স এক সময়ত মোৰ হোৱাটছএপ মেছেজ চেক কৰিছিল একো লৈ যাব দিয়া নাই ইভেন মোৰ সাদা টেমাটো লৈ যাব দিয়া নাই ভাবিছিলো বহি সাদা খাই এক্সাম দিম এটোও হোৱা নাই পিছত মই ভয় খাই গলো সব বস্তুটো খুলি ৰাখি আছে এতিয়া মোৰ পেণ্টটোনে খুলি ৰাখি দিয়ে তাৰ কাৰণে মই টাইটকে পেণ্টটো ধৰি বইছো কিন্তু ফাইনেলি এইবিলাকে একো হোৱা নাই तार पिছত मैं देवतार खपन लो एग्जाम हॉलत हुमालू किंतु देवता को इस बात की भनक तक नहीं है कि रिजल्ट देवार पिছত तार खपन टू भांगी जीवनर कारणे टुपनी नाइकिया हो जाबो सो बहिलो एग्जाम দিব কিন্তু মই কনফিউজ খাই গলো ডি গ্ৰেডৰ এক্সাম দিব আইছো না ইউপিএসসি লেভেলৰ এক্সাম দিব আইছো ইমান হাৰ্ড ভাই এইফালে খেফালো চালু এই আখাত যে কোনোবা কিবা মুখ দেখাব কিন্তু ঘণ্টা এবিলাক তো মোৰ গাঁৱৰ টপাৰৰ পৰা বেছি হাৰামি মাতিলে পাত্তাই নিদিয়ে সো ফাইনালি মই সবৰ পৰা ইগনোৰ খাই নিজে কৰা ষ্টাৰ্ট কৰিলো কিন্তু বিশ্বাস কৰক এই দুনিয়াত আজিলৈকে ইমান লটাৰী হোৱা নাই যিমান মই লটাৰী মাৰি থৈ আহিছো চাকৰি পোৱাটো দূৰৰ কথা মইতো এটু ভয় খাই আছো এক্সামিনাৰ যেতিয়া মোৰ পেপাৰ চেক কৰিব মোৰ নামত হেৰাসমেন্ট কেছ নিদি দিয়ে আৰু এতিয়া মোৰ আৰু চাকৰি পৰা আশা থাকা নাই কাৰণ যোনটো টিচাৰে মোক কুত্তাৰ নিচিনা পিটি মেট্ৰিক পাস কৰাইছে হিও গৈছে এক্সাম দিবলৈ ওপৰছে এজ লিমিটো বঢ়াই দিছে বিশ্বাস কৰক আমাৰ গাঁৱত আৰু মানুহ বাছা নাই মা দেউতা লৰা ছোৱালী কামৰ মানুহ টেম্পু এটা ভাড়া কৰি এক্সাম দিব গুচি গল আৰু টেম্পু ড্ৰাইভাৰটো হল ময়ে ভাড়া লৈ গৈছিলো চান্সে ময়ে এক্সাম দি আহিছো इतने तेजस्वी लोग हैं हमारे पास कितने शानदार विचार रखते हैं जी तार पिছত মই যেতে এক্সাম দি বাহিৰত উলালো আহি দেখিলো সব আনন্দত আছে এনেকা লাগি আছে সব চাকৰি পাই গল তিনি চাৰিটাক মই হুদিলো ইমান আনন্দত কিয় আছো ভাই ইমান এক্সাম ভালো হৈছে নেকি কিন্তু না দাদা মই এক্সাম দিব কত আহিছো মই তো এক্সপেৰিয়েন্স লব আহিছো এটো কি ভাই না তুমি কি এক্সাম দিব আহিছা না একলেণ্ডত আহিছা এক্সপেৰিয়েন্স লব আহিছো বৰ পিকুলিয়াৰ মানুহ তুমি এই হল মোৰ চাকৰি জীৱনৰ কথা চাকৰিটো পোৱা নাই কিন্তু জীৱনত যিমান দুখ আছে সব পাই গৈছো ঠিক আছে থ্যাংক ইউ हेलो गाइज চাকৰিৰ কাৰণে মই গোটে গাঁৱৰ মানুহক নজনোৱাকে এক্সাম দিব আহিছিলো কিন্তু আহি দেখিলো গোটে গাঁৱৰ মানুহে উঠি আহি গল এক্সাম দিব ইভেন শৰ্মাৰ লৰাও ঘৰত বেকাৰ এতিয়া হিও আহিছে এক্সাম দিব আহিছে ফৰচুনাৰত আহিছে ডি গ্ৰেডৰ এক্সাম দিব ওয়াহ ওয়াহ পৰিস্থিতিটো খুব ভয়ংকৰ अबे साले আৰু শৰ্মাৰ লৰা চাকৰিৰ কাৰণে এক্সাম দিব আহিছে একো ডাঙৰ কথা নহয় আপোনালোকে ভয় খাব নালাগে কাৰণ শিওর তাৰ দেউতাও মোৰ দেউতাৰ নিচিনা বুজাইছে যে চাকৰি হয় চাকৰিৰ পৰা আৰাম একো নাই So then ময়ো গলো এক্সাম দিব যাওঁতে সিকিউৰিটি গাৰ্ডে গেটত ধৰি বহি গল ইমান চেক কৰিছে যিমান মোৰ এক্স এক সময়ত মোৰ হোৱাটছএপ মেছেজ চেক কৰিছিল একো লৈ যাব দিয়া নাই ইভেন মোৰ সাদা টেমাটো লৈ যাব দিয়া নাই ভাবিছিলো বহি সাদা খাই এক্সাম দিম এটোও হোৱা নাই পিছত মই ভয় খাই গলো সব বস্তুটো খুলি ৰাখি আছে এতিয়া মোৰ পেণ্টটোনে খুলি ৰাখি দিয়ে তাৰ কাৰণে মই টাইটকে পেণ্টটো ধৰি বইছো কিন্তু ফাইনেলি এইবিলাক একো হোৱা নাই तार पिছত मैं देवतार खपन लो एग्जाम हॉलत हुमालू किंतु देवता को इस बात की भनक तक नहीं है कि रिजल्ट देवार पिছত तार खपन टू भांगी जीवनर कारणे टुपनी नाइकिया हो जाबो सो बहिलो एग्जाम দিব কিন্তু মই কনফিউজ খাই গলো ডি গ্ৰেডৰ এক্সাম দিব আইছো না ইউপিএসসি লেভেলৰ এক্সাম দিব আইছো ইমান হাৰ্ড ভাই এইফালে খেফালো চালু এই আখাত যে কোনোবা কিবা মুখ দেখাব কিন্তু ঘণ্টা এবিলাক তো মোৰ গাঁৱৰ টপাৰৰ পৰা বেছি হাৰামি মাতিলে পাত্তাই নিদিয়ে সো ফাইনালি মই সবৰ পৰা ইগনোৰ খাই নিজে কৰা ষ্টাৰ্ট কৰিলো কিন্তু বিশ্বাস কৰক এই দুনিয়াত আজিলৈকে ইমান লটাৰী হোৱা নাই যিমান মই লটাৰী মাৰি থৈ আহিছো চাকৰি পোৱাটো দূৰৰ কথা মইতো এটু ভয় খাই আছো এক্সামিনাৰ যেতিয়া মোৰ পেপাৰ চেক কৰিব মোৰ নামত হেৰাসমেন্ট কেছ নিদি দিয়ে আৰু এতিয়া মোৰ আৰু চাকৰি পৰা আশা থাকা নাই কাৰণ যোনটো টিচাৰে মোক কুত্তাৰ নিচিনা পিটি মেট্ৰিক পাস কৰাইছে হিও গৈছে এক্সাম দিবলৈ ওপৰছে এজ লিমিটো বঢ়াই দিছে বিশ্বাস কৰক আমাৰ গাঁৱত আৰু মানুহ বাছা নাই মা দেউতা লৰা ছোৱালী কামৰ মানুহ টেম্পু এটা ভাড়া কৰি এক্সাম দিব গুচি গল আৰু টেম্পু ড্ৰাইভাৰটো হল ময়ে ভাড়া লৈ গৈছিলো চান্সে ময়ে এক্সাম দি আহিছো इतने तेजस्वी लोग हैं हमारे पास कितने शानदार विचार रखते हैं जी तार पिছত মই যেতে এক্সাম দি বাহিৰত উলালো আহি দেখিলো সব আনন্দত আছে এনেকা লাগি আছে সব চাকৰি পাই গল তিনি চাৰিটাক মই হুদিলো ইমান আনন্দত কিয় আছো ভাই ইমান এক্সাম ভালো হৈছে নেকি কিন্তু না দাদা মই এক্সাম দিব কত আহিছো মই তো এক্সপেৰিয়েন্স লব আহিছো এটো কি ভাই না তুমি কি এক্সাম দিব আহিছা না একলেণ্ডত আহিছা এক্সপেৰিয়েন্স লব আহিছো বৰ পিকুলিয়াৰ মানুহ তুমি
এই হ'ল মোৰ চাকৰি জীৱনৰ কথা চাকৰিটো পোৱা নাই কিন্তু জীৱনত যিমান দুখ আছে চব পাই গৈছো ঠিক আছে